খুলুমবাই, জুথাই, কাৰ্দং, কুমৰুক চুডুং। আজি লোকমন্থন এই প্ৰাংগণত অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰমৰ উদ্যোগত আমি এই প্ৰদৰ্শনীমূলক আপোনাৰ পিছফালে ৰখা প্ৰদৰ্শনী আমি ডিসপ্লে কৰা হৈছে। সেইটো উদ্দেশ্যটো এনেকুৱা, ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সময়ত জনজাতিসকলৰ কিমান অৱদান আছিলে আপোনালোকে জানেই। প্ৰথম যেতিয়া 1600 খ্ৰীষ্টাব্দত যেতিয়া ইষ্ট ইণ্ডিয়ান কোম্পানী ভাৰতলৈকে আহিছিলে তেতিয়া সময়ৰ পৰা সিহঁতে ইংৰাজসকল লুণ্ঠন কৰিব আৰম্ভ কৰিছিল। তেতিয়া প্ৰথম প্ৰতিবাদ কৰিছিল জনজাতি সমাজে। আমাৰ জনজাতি সমাজে যে ঝাৰখণ্ড, ছত্তীশগড়, মধ্যপ্ৰদেশ, গোটেই উত্তৰ পূব অঞ্চলত আমাৰ জনজাতিসকলৰ বহুত ত্যাগ বিনিময়ত আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা পাইছিলে। কিন্তু তাৰে আগত 1617 খ্ৰীষ্টাব্দত গোটেইখিনি জনজাতি মানুহসকলৰ সেই বৰঙণিটো বিলুপ্ত হৈ আছিলে। গতিকেলৈ সেইখিনি সংগতি ৰাখি আজাদী 75 বছৰ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ আমি আজাদী কা অমৃত মহোৎসৱৰ উদ্দেশ্য ৰাখি আমি এই গোটেইখিনি বিলুপ্ত হোৱা আমাৰ গোটেইখিনি আনৰিকগনাইজ হোৱা আমাৰ ট্ৰাইবেল হিৰোসকলক আমি ৰাইজৰ মাজলৈকে আমি আকৌ দেখুৱাবৰ কাৰণে আমি ৰাইজক আমি সেই মাধ্যমৰ থ্ৰুৱেদি আমি জনাব বিচাৰিছোঁ, সেইসকলৰ কাৰণে আজি ভাৰতৰ স্বাধীনটো সক্ষম হ'ল। আমি অকল এতিয়া পণ্ডিত জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, পাটেলৰ বিষয়ে জানো, কিন্তু আচল হিৰো এইসকলৰ ত্যাগৰ বিনিময়তে ভাৰতৰ স্বাধীনতা সংগ্ৰাম হৈছিলে। ঠিক তেনেকৈ অসমৰ আমাৰ বীৰ শম্ভুধন ফাংলু, বড়ো সমাজতো আমাৰ বহুত আছে ত্যাগ কৰা, আমাৰ জনজাতি মিচিংসকলো ত্যাগ কৰা আছে, কাৰ্বি সমাজতো ত্যাগ কৰা আছে। গতিকেলৈ এনেকৈ বহুত আৰু ব্ৰিটিছসকলৰ কেইদিনমান আগতে পাৰ্লিমেণ্টত ইহঁতে এটা ডিবেটিং হৈছিলে। ভাৰতবৰ্ষৰ ইতিহাসত বোলে এই স্বাধীনতা সংগ্ৰামত চবচে আটাইতকৈ শ্বহীদ হৈছিলে জনজাতি সমাজৰ। তাৰমানে জনজাতি সমাজৰ কিমান বৰঙণি আছিলে, কিন্তু সেইসকলক আগৰ চৰকাৰসকলে বিলুপ্ত কৰিছে, বুৰঞ্জীয়ে ইতিহাস বদলাইছিলে। গতিকেলৈ আমি সেই মাধ্যমৰ থ্ৰুৱেদি আজাদী কা অমৃত মহোৎসৱ সেই সংগতি ৰাখি আমি জনজাতি আমাৰ হিৰোসকলক আমি ৰাইজৰ মাজলৈ আগুৱাই নিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। গতিকেলৈ আজি সকলো জনজাতি সমাজেও আমি গৌৰৱ ফিল কৰিব লাগে। আমাৰ জনজাতি সমাজে যদি আজি সেই ছাক্ৰিফাইচ নকৰা হ'লে আজি ভাৰতীয় এই আমাৰ সেই পতাকাটোক আমি 15 আগষ্টত আমি দেখুৱাবলৈ সক্ষম হ'ব নহৈছিল। গতিকেলৈ আমি সদায় এই বীৰ পুৰুষসকলক আমি স্মৰণ কৰি সদায় আমি এখেতসকলক গৌৰৱ ফিল কৰিব লাগে বুলি মই আজি আপোনালোকৰ আগত অৱগত কৰিলোঁ। সেইটো লোকমন্থন এটা ডাঙৰ এটা প্লেটফৰ্ম, ভাৰতীয় লোক সংস্কৃতিৰ ওপৰত আধাৰত এইখিনি অনুষ্ঠান আমি পতা হৈছে। এইটো 3 নম্বৰ অসমত। আমি সঁচাই গৌৰৱ ফিল কৰিছোঁ। আমাৰ জনজাতিসকলৰ লোক সংস্কৃতি, প্ৰতিটো জাতি জনগোষ্ঠীৰ আমাৰ বিলুপ্ত হোৱা বস্তুখিনি আমি পুনৰাই আমাৰ নতুন চামক আমি দেখাব বিচাৰিছোঁ। এই নতুন উদ্যমত আজিকালি আপোনালোকে দেখিছে পাশ্চাত্যৰ ড্ৰেছ পিন্ধি আমি নিজৰ ড্ৰেছ পাহৰিব আৰম্ভ কৰিলোঁ, আমাৰ নিজৰ ভাষা আমি ক'বলৈ পাহৰিছোঁ। গতিকেলৈ এই লোকমন্থন থ্ৰুৱেদি আমি বিভিন্ন ভাৰতবৰ্ষত আমাৰ লোক সংস্কৃতিবোৰ প্ৰিজাৰ্ভ কৰি ৰাখিবৰ কাৰণে আৰু আমাৰ নতুন চামে জানিবৰ কাৰণে সেইখিনি আমাৰ আজি গুৱাহাটী মহানগৰীত আমি সেইখিনি লোকমন্থন কমিটি আমি